শান্তিৰ বাবে বা তেওঁলোকৰ জ্ঞাতাৰ্থে জনাওঁ যে অসম সঁচাই অসমীয়া আৰু অসমীয়া খিলঞ্জীয়া লোকসকলৰ বাপেকৰ কি বাপেকৰ ভাষাটো বেংগলীসকলে ৰচনা কৰিছিলে বেংগলী ভাষাটোৰ বাবে কিদৰে বেংগলী লোকসকলে ত্যাগ স্বীকাৰ কৰিছিল ৰবীন্দ্ৰনাথ টেগোৰে হওক বা আন লোকসকল স্বামী বিবেকানন্দই হওক কিদৰে তেওঁলোকে ত্যাগ স্বীকাৰ কৰিছিলে তেওঁলোকে বাংলা ভাষাটোৰ কিদৰে উন্নতি কৰিছিলে কিন্তু আজি যদি আপুনি বাংলা ভাষাটোৰ বিষয়ে মানে চাবলৈ যায় তেনেহ'লে বাংলাদেশৰ যিখিনি মুছলিম পপুলেশ্যন তেওঁলোকে ডিমাণ্ড কৰে বাংলা আমাৰহে বুলি আমিহে বাংলা মুছলিম বুলি আমিহে আচল বঙালী বুলি আপুনি যদি উদাহৰণ চাই আৰু ক'তোৱে দেখা নাপায় য'ত এখন এটা নিৰ্দিষ্ট অঞ্চলে বা এখন নিজৰ ৰাজ্যই নিজেই জনগাঁথনি সলনি নহওক বুলি নিজৰে এটা অংশ আনক গতাই দিয়ে আৰু সেয়া আছিলে বৰ্তমানৰ চিলেট ডিষ্ট্ৰিক্ট তাৰ ফলতে অসমীয়া মানুহসকলক লেবাৰ হিচাপে ইউজ কৰিব নোৱাৰো বুলি জানি ব্ৰিটিছসকলে বাংলাদেশৰ বৰ্তমানৰ বাংলাদেশ আৰু তেতিয়াৰ ধৰি লওক বংগদেশৰ বা বংগ পাৰ্টটোৰ যেতিয়ালৈকে পাৰ্টিশ্যন হোৱা নাছিলে বংগ পাৰ্টটোৰ পৰা এই নিৰ্দিষ্ট মিয়া সম্প্ৰদায়ৰ লোকসকলক অসমলৈ প্ৰব্ৰজন কৰোৱায় নমস্কাৰ অসমবাসী ৰাজ্যত পুনৰ আন এটা বিতৰ্কৰ সূচনা হৈছে প্ৰথমতে ঢিংকাণ্ড তাৰপিছত মিয়া বিতৰ্ক তাৰপিছত নগাঁৱৰ পৰা মাছৰ বিতৰ্ক আৰু বৰ্তমান সময়ত পুনৰ মিয়া গান বা মিয়া গীতৰ বিতৰ্ক আপোনালোকে ইতিমধ্যে গম পাইছেই চাগে এটা নতুন গীত ওলাইছে যিটোক মিয়াৰ গীত বুলি বা মিয়া গান বুলি অভিহিত কৰা হৈছে আৰু ইতিমধ্যে এইবোৰ ছ'চিয়েল মিডিয়াত আপুনি চালে পাই যাব ইতিমধ্যে মানে ভাইৰেল হৈ আছে প্ৰায়খিনি এক নতুন কথা নহয় পৰৱৰ্তী নিৰ্বাচনৰ সময়তো এজন নামনিৰ পিনৰ পৰা লোকে মিয়া কবিতা লিখি পেলাই AYDFৰ টিকটত আহি পেলাই বিধানসভা পাইছিল আৰু বৰ্তমান তেওঁ MLA সামথিং আশৰাফুল হ'বলা আছিলে নামটো তেখেতৰ মই পাহৰিছোঁ একজেক্টলি গতিকে সেই একেই মিয়াৰ কবিতাৰ আধাৰতে মিয়া গীত ৰচনা কৰা হৈছে বাকী এতিয়া আহোঁ আচল কথাটোলৈ এই নিৰ্দিষ্ট সম্প্ৰদায়ৰ লোকসকলে যিয়ে মিয়া কবিতাৰ দ্বাৰা বা মিয়া গানৰ দ্বাৰা অসমীয়া লোকসকলক বা অসমীয়া খিলঞ্জীয়া লোকসকলক সুধিছে যে অসম তোমাৰ বাপেৰৰ নেকি বুলি তেওঁলোকক মনৰ শান্তিৰ বাবে বা তেওঁলোকৰ জ্ঞাতাৰ্থে জনাওঁ যে অসম সঁচাই অসমীয়া আৰু অসমীয়া খিলঞ্জীয়া লোকসকলৰ বাপেকৰ কি বাপেকৰ কোনো ক্ষেত্ৰতে অসমীয়া জাতীয় জীৱন আৰু অসমীয়া খিলঞ্জীয়া সমাজক কেতিয়াও চেলেঞ্জ কৰিবলৈ দিয়া নহ'ব যদিহে এই নিৰ্দিষ্ট লোকসকলে নাজানে অসমীয়াৰ খিলঞ্জীয়াসকলৰ অসম কিদৰে বাপেকৰ তেনেহ'লে তেওঁলোককো লিখিত বা দেখিব পৰা কিছুমান প্ৰমাণ দি দিওঁ অসমৰ ইতিহাসৰ ক্ষেত্ৰখনত যদি আপুনি যায় তেনেহ'লে দেখা পাব যে অসমৰ মূলত ইতিহাস সেই এনচিয়েণ্ট হিষ্ট্ৰীত যদি আপুনি যায় বা মধ্যযুগীয় হিষ্ট্ৰীত যদি যায় বিশেষকৈ অসমৰ ইতিহাস পোৱা যায় কালিকা পুৰাণ নামৰ কিতাপখনত তাতে আপুনি কামৰূপৰ বিষয়ে গম পাব য'ত উল্লেখ আছে কিদৰে ইয়াত তাহানি যুগৰ পৰা অসুৰ বংশই হওক বা বৰ্মন বংশই হওক বা আন বংশই হওক কিদৰে ইয়াত ৰাজত্ব কৰি আছিলে আৰু কিদৰে ইয়াত অসমীয়া লোকসকলৰ আধিপত্য আছিলে আজিও যদি আপুনি মিউজিয়ামত যায় গুৱাহাটীত থকা তাত আপুনি তাম্ৰপলি হওক বা শিলালিপি হওক দেখা পাব অথচ যদি আপুনি বিশ্বাস নহয় চীনা প্ৰব্ৰজনকাৰী হিউৱেন চাঙৰ লিখনিটো আপুনি অসমীয়াৰ কথা ভালদৰে পঢ়িব পাব বা ভালদৰে দেখা পাব এই নিৰ্দিষ্ট ইতিহাসসমূহত যিসমূহ চকুৰে চাব পাৰি যিসমূহ আমি দেখিব পাৰোঁ তাত ক'তো এই মিয়া সম্প্ৰদায়ৰ বিষয়ে উল্লেখ আপুনি নাপায় গতিকে যি বস্তুৰ উল্লেখ নাই সেই বস্তুৰ কোনো অস্তিত্বও নাইকিয়া গতিকে এই নিৰ্দিষ্ট লোকসকলে বা এই নিৰ্দিষ্ট সম্প্ৰদায়ৰ লোকসকলে অসমীয়া লোকক যদি সোধে অসমীয়া বাপেৰৰ নেকি বুলি বা অসমীয়াৰ বাপেকৰ নেকি বুলি তেনেহ'লে সঁচাই হাস্যকৰ এতিয়া আহোঁ এওঁলোকৰ ইতিহাসৰ বিষয়ে যদিহে এওঁলোক কনফিউজনত আছে যে এওঁলোকৰ আচল ইতিহাস কি তেওঁলোক না সিপিনৰ হ'ল না এপিনৰ হ'ল তেনে ক্ষেত্ৰত তেওঁলোকৰ ইতিহাসৰ বিষয়ে অৱগত কৰাওঁ 1826 চনত ইয়াদাম্বু সন্ধিৰ পিছত যেতিয়া ব্ৰিটিছে বেংগল প্ৰভিন্সৰ আণ্ডাৰত অসমৰ দাঁতিকাষৰীয়া অঞ্চল বা আন ৰাজ্য বৰ্তমানৰ অৰুণাচল মিজোৰাম মণিপুৰ এইবিলাক ৰাজত্ব কৰিবলৈ লয় তেওঁলোকে অসম উপত্যকাত বা ব্ৰহ্মপুত্ৰ উপত্যকাত আহি দেখে যে ইয়াত পলসুৱা মাটিৰ অভাৱ নাই ব্ৰহ্মপুত্ৰ নদীখনৰ বাবে ইয়াত পলসুৱা মাটিৰ এভেইলেবল সকলো পিনে মাটি এভেইলেবল সকলো পিনে সাৰুৱা মাটি এভেইলেবল অথচ অসমীয়াৰ জনসংখ্যা সেই সময়ত বহুত কম আছিল যাৰ ফলত অসমীয়াই নিৰ্দিষ্ট যিখিনি তেওঁলোকৰ বছৰটোৰ বাবে প্ৰয়োজন খেতি সেই খেতিখিনিহে কৰে বাকি যিমানখিনি মাটি আছে তেওঁলোকে পেলাই থৈ দিয়ে
ব্ৰহ্মপুত্ৰ উপত্যকা যদি চাই আন অঞ্চলতকৈ বহুত সাৰুৱা বা পলসুৱা তেনে ক্ষেত্ৰত ব্ৰিটিছ কলনিয়েল যিসকল অফিচাৰ্ছ আছিলে তেওঁলোকে কি কৰিলে যে এই মাটিখিনিক ব্যৱহাৰ কৰা যাওক আৰু তাৰ বাবে যিহেতু অসমৰ জনসংখ্যা অতিকৈ কম বা অসমীয়া মানুহখিনিয়ে কাৰোবাৰ আণ্ডাৰত কাম কৰিব কেতিয়াও নিবিচাৰে এতিয়া নহয় আমি ভাবোঁ কি অসমীয়া মানুহ এলেহুৱা একচুৱেলি অসমীয়া মানুহ এলেহুৱা নহয় অসমীয়া মানুহে আনৰ তলত কাম কৰি বেয়া পাইছিলে আৰু সেইটো এতিয়াৰ নহয় আপুনি ব্ৰিটিছৰ যুগতো যদি চাই তেতিয়াও দেখা পাব আৰু তাৰ ফলতে অসমীয়া মানুহসকলক লেবাৰ হিচাপে ইউজ কৰিব নোৱাৰোঁ বুলি জানি ব্ৰিটিছসকলে বাংলাদেশৰ বৰ্তমানৰ বাংলাদেশ আৰু তেতিয়াৰ ধৰি লওক বংগদেশৰ বা বংগ পাৰ্টটোৰ যেতিয়ালৈকে পাৰ্টিশ্যন হোৱা নাছিলে বংগ পাৰ্টটোৰ পৰা এই নিৰ্দিষ্ট মিয়া সম্প্ৰদায়ৰ লোকসকলক অসমলৈ প্ৰব্ৰজন কৰোৱায় তেওঁলোকক প্ৰব্ৰজন কৰে এই বুলি যে তেওঁলোকে ইয়াত আহি মৰাপাট হওক বা আন যিসমূহ চৰ অঞ্চলত হওক বা আন যিবোৰ পলসুৱা মাটি থকা জেগা হওক যিবোৰ খালী পৰি আছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ আহে তাত খেতি কৰিব আৰু তেওঁলোকক প্ৰব্ৰজন কৰাই তেওঁলোকে ইয়াত থিতাপি দিয়ে পৰৱৰ্তী সময়ত তেওঁলোক ইয়াতে খেতি বাতি কৰি থাকিবলৈ লয় আৰু লাহে লাহে তেওঁলোকে অসমীয়া সমাজ জীৱনৰ লগত মানে ধৰি লওক সেইপিনে পাহৰি ইয়াতে থাকিবলৈ লয় কিন্তু পৰৱৰ্তী সময়ত কি হয় যেতিয়া 1947 চনত স্বাধীনতা সংগ্ৰাম হয় তাৰ আগৰ অংশত যেতিয়া মুছলিম লীগ বা মহম্মদ সাদুল্লাহ হওক বা ধৰি লওক জিন্না হওক তেওঁলোকৰ আণ্ডাৰত মুছলিম লীগ গঠিত হয় সেই সময়খিনিত যেতিয়া লাহে কথোপকথন হয় বা তেওঁলোকৰ মাজত ডিছকাছ হয় যে ধৰ্মৰ ভিত্তিক দুখন দেশ বিভাজন হ'ব লাগে এখন পাকিস্তান আৰু এখন হিন্দু ৰাষ্ট্ৰ ধৰি লওক ভাৰত ৰূপে তেতিয়া তেওঁলোকে কিদৰে বংগ মানে বৰ্তমানৰ বাংলাদেশ তেতিয়া ইষ্ট পাকিস্তান বুলি জানে যে 1971 চনৰ পিছত বাংলাদেশ হৈছে এই ইষ্ট পাকিস্তানক কিদৰে তেওঁলোকে এখন বহুলভাৱে মুছলিম পপুলেটেড এৰিয়া হিচাপে ডিক্লেয়াৰ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়ে আৰু সেই বংগৰ কাৰণ যিহেতু অসমখন বংগ প্ৰভিজনৰ পৰা মানে ধৰি লওক ৰুল কৰি থকা হৈছিলে বা তেওঁলোকৰ প্ৰভিন্সিয়েল এৰিয়া আছিলে বংগৰ আণ্ডাৰত গতিকে তেওঁলোকে এই অসমৰ এৰিয়াটোকো গোটেইটোকো বংগ হিচাপে তেওঁলোকে দেখুৱাবলৈ তেওঁলোকে যি অসমীয়া খিলঞ্জীয়া জনজীৱন আছিলে অসমত যি জনসংখ্যা আছিলে তেওঁলোকৰ জনগাঁথনি সলনি কৰিবলৈ এটা ষড়যন্ত্ৰৰ আধাৰত বংগৰ পৰা বা তেতিয়াৰ ইষ্ট পাকিস্তানৰ পৰা অসমলৈ লাহে এই নিৰ্দিষ্ট মিয়া সম্প্ৰদায়ৰ লোকসকলক ৰাজশ্বাহী হওক ৰংপুৰ হওক বা ধৰি লওক বৰ্তমানৰ চিলেট ডিষ্ট্ৰিক্ট হওক তাৰ পৰা প্ৰব্ৰজন কৰে আৰু প্ৰব্ৰজন কৰোৱাৰ ফলত লাহে লাহে কি হয় ইয়াৰ জনগাঁথনি সলনি হয় অসমীয়া জনসংখ্যাৰ তুলনাত তেওঁলোকৰ যি মিয়া সম্প্ৰদায়ৰ লোকসকল হওক বা মুছলিম সম্প্ৰদায়ৰ লোকসকলৰ জনসংখ্যা প্ৰায় যিটো গ্ৰাফ আছে তেওঁলোকৰ ওপৰলৈ আহি থাকিব ধৰে পৰৱৰ্তী স্বাধীনতাৰ সময়ত যেতিয়া গোপীনাথ বৰদলৈকে আদি কৰি আন স্বাধীনতা সংগ্ৰামীসকলে দেখে যে অসমৰ জনগাঁথনি ইতিমধ্যে লাহে সলনি হ'বলৈ ষ্টাৰ্ট হৈছে যদিহে আমি ইয়াক নৰখাওঁ তেনেহ'লে অনাগত সময়ত অসমীয়া জনজীৱনলৈ এক ক্ষতিকাৰক হিচাপে প্ৰমাণ হ'ব সেই ক্ষেত্ৰত তেওঁলোকে নিজৰ বুকুত এটা শিল বান্ধি ক'বলৈ গ'লে সেই সময়ত চিলত আমাৰে পাৰ্ট আছিলে অসমৰে পাৰ্ট আছিলে ৰংপুৰ আমাৰে পাৰ্ট আছিলে কিন্তু অথচ হয়তো এয়া হিষ্ট্ৰীত ক'ব গ'লে এটা উল্লেখ কৰিবলগীয়া এনেকুৱা আপুনি যদি উদাহৰণ চাই আৰু ক'তোৱে দেখা নাপায় য'ত এখন এটা নিৰ্দিষ্ট অঞ্চলে বা এখন নিজৰ ৰাজ্যই নিজেই জনগাঁথনি সলনি নহওক বুলি নিজৰে এটা অংশ আনক গতাই দিয়ে আৰু সেয়া আছিলে বৰ্তমানৰ চিলেট ডিষ্ট্ৰিক্ট কিয় দিব লগাত পৰিল কাৰণ সেই চিলেট ডিষ্ট্ৰিক্টক ইতিমধ্যে নিৰ্দিষ্ট এই মিয়া সম্প্ৰদায় হওক বা এই মুছলিম সম্প্ৰদায়ৰ লোকসকলৰ জনসংখ্যা বিস্ফোৰণ ঘটি সেয়া অলৰেডি মুছলিম ডমিনেট এৰিয়া হিচাপে প্ৰমাণ হৈ গৈছিল আৰু যদিহে স্বাধীনতা হোৱা পিছৰ কালত এই চিলেট ডিষ্ট্ৰিক্টখন আমাৰ লগত থাকিলহেঁতেন তেনেহ'লে তাৰ পৰা প্ৰব্ৰজনকাৰী আহি কাৰণ চিলেট আৰু বাংলাদেশ প্ৰায় মিলিয়ে আছে ক'ব গ'লে তো তেওঁলোকৰ অলৰেডি বৰ্তমানে ইলিগেল ইমিগ্ৰেণ্টছ হৈ আছে আৰু তেতিয়াতো আৰু হ'লহেঁতেন তেওঁলোক যদি আমাৰ লগত থাকিলহেঁতেন আহি তেওঁলোক পৰৱৰ্তী কালত যদিহে আমাৰ লগত থাকিলহেঁতেন চিলেটখন তেনেহ'লে অসমৰ জনগাঁথনি সম্পূৰ্ণৰূপে সলনি কৰিব আৰু অনাগত 30টা বছৰত যে আহি পেলাই অসমীয়া খিলঞ্জীয়া জীৱনত বা খিলঞ্জীয়া লোকসকলতকৈও যে তেওঁলোক অধিক সংখ্যক বাঢ়ি যাব আৰু পৰৱৰ্তী সময়ত যে এই অসম ফালি পেলাই তেওঁলোকে বংগদেশত যোগ কৰিব সেয়া নিশ্চিত আছিলে আৰু বৰ্তমানেও যদি আপুনি দেখে বংগদেশত এই নিৰ্দিষ্ট ষড়যন্ত্ৰটো বা বৰ্তমানৰ বাংলাদেশৰ যি চিটুৱেশ্যন হৈ আছে এই চিটুৱেশ্যনৰ ক্ষেত্ৰত এই গোটেই কথাটো সত্যৰূপে প্ৰমাণিত হয় কাৰণ বাংলাদেশৰ কিছু ছ'চিয়েল মিডিয়াত আপুনি যদি দেখে তেনেহ'লে দেখিব কিদৰে অসমক ভাগ কৰি গোটেই বৃহত্তৰ বাংলাদেশ বনোৱাৰ ষড়যন্ত্ৰ এতিয়াও চলি আছে 1947 চনলৈকে হোৱা এই নিৰ্দিষ্ট প্ৰব্ৰজনটো হৈ গ'লেই তেতিয়ালৈকে যিমানখিনি আহিলেই অথচ 1947 চনৰ পিছতো তেতিয়া পূব পাকিস্তানৰ পৰা অসমলৈ প্ৰব্ৰজন ঘটিয়ে থাকিল নৰখিলে 1971 চনত যেতিয়া পূব পাকিস্তান বংগ হৈ বাংলাদেশ হিচাপে স্বীকৃতি পালে সেই সময়তো
শৰণাৰ্থী ৰূপে তেওঁলোকে অধিক মাত্ৰাত আহিবলৈ আৰু চান্স পালে আৰু ফলত বৰ্তমান আমি অসমৰ জনসংখ্যাৰ তাৰতম্য দেখোঁ বা জনসংখ্যা খিলঞ্জীয়া কিদৰে হ্ৰাস হৈছে সেয়া দেখোঁ গতিকে এয়া হ'ল এই নিৰ্দিষ্ট সম্প্ৰদায়টোৰ ইতিহাস তেওঁলোকে যে ক'লে অসম তোমাৰ বাপেৰ নেকি গতিকে নিজে আপোনালোকে ডিচাইড কৰক অসম একচুৱেলি কাৰ বাপেক আৰু আপোনালোকৰ বাপেকৰ ঘৰটো ক'ত এতিয়া হয় এই গীতটিৰ কথা এই যি নিৰ্দিষ্ট গীতটি তেওঁলোকে ৰচনা কৰিছে অসম তোমাৰ বাপেৰ নেকি বুলি এই নিৰ্দিষ্ট গীতটিৰ বিষয়ে আপুনি জানিলেও আপোনাৰ হাঁহি উঠিব এই নিৰ্দিষ্ট গীতটি হৈছে বাংলাদেশৰ পৰা তেওঁলোকে চুৰ কৰি অনা গীত যিটোৰ মূল কথা হৈছে দেশটা তোমাৰ বাপেৰ নেকি এয়া হৈছে নিৰ্দিষ্ট গীতটিৰ এটা অংশ ইয়াতকেও আইৰণি কি জানেনে বা জমনি কি জানেনে এই নিৰ্দিষ্ট বাংলাদেশৰ গীতটো আমাৰ ভাৰতৰ পৰা চুৰ কৰা এই নিৰ্দিষ্ট গীতটিটো আকৌ অসমৰ গুণানুকীৰ্তন কৰা হৈছে মানে এই নিৰ্দিষ্ট গীতটোতো অসমলৈ অহা স্বপ্ন দেখা হৈছে অসমত কিদৰে মানুহৰ সুখৰ জীৱন আছে অসমত কিদৰে আপুনি গ'লে চাকৰি পাব ঠিক আছে ইয়াৰ বিষয়ে উল্লেখ কৰা হৈছে এই নিৰ্দিষ্ট গীতটো যিটো বাংলাদেশৰ মই ক'লোঁ এইটোতো অলৰেডি আমাৰ এওঁলোকে নিৰ্দিষ্ট সম্প্ৰদায়ৰ লোকসকলে বাংলাদেশৰ পৰা চুৰ কৰিলে আৰু এই বাংলাদেশৰ গীতটো আমাৰ অসম মানে ধৰি লওক ভাৰত ভূমিৰ পৰা চুৰ কৰা য'ত অসমৰ গুণানুকীৰ্তন কৰা হৈছে এই নিৰ্দিষ্ট গীতটো হৈছে তোমাৰ আসাম যাব আসাম গেলে নকৰি পাব গীতটোৰ অংশটো হৈছে এইটো বৰ্তমান সময়ত গানটো চুৰ কৰিছেই লগতে অসমীয়াৰ চিনাকি অসমীয়াৰ স্বাৰ্থ অসমীয়াৰ যি খিলঞ্জীয়া সত্তা সেয়াও তেওঁলোকক চুৰ কৰিব লাগে অনাদিকালত আপুনি এটা বস্তু দেখা পাব একচুৱেলি আমি যেতিয়া দেখোঁ বাংলা ভাষাটো আমি জানো বাংলা ভাষাটো বেংগলীসকলে ৰচনা কৰিছিলে বেংগলী ভাষাটোৰ বাবে কিদৰে বেংগলী লোকসকলে ত্যাগ স্বীকাৰ কৰিছিল ৰবীন্দ্ৰনাথ টেগোৰে হওক বা আন লোকসকল স্বামী বিবেকানন্দই হওক কিদৰে তেওঁলোকে ত্যাগ স্বীকাৰ কৰিছিলে তেওঁলোকে বাংলা ভাষাটোৰ কিদৰে উন্নতি কৰিছিলে কিন্তু আজি যদি আপুনি বাংলা ভাষাটোৰ বিষয়ে মানে চাবলৈ যায় তেনেহ'লে বাংলাদেশৰ যিখিনি মুছলিম পপুলেশ্যন তেওঁলোকে ডিমাণ্ড কৰে বাংলা আমাৰহে বুলি আমিহে বাংলা মুছলিম বুলি আমিহে আচল বঙালী বুলি একেই বৰ্তমান হৈ আছে অসমীয়াৰ লগত অনাদিকালত চাব ঠিক এই নিৰ্দিষ্ট মানুহখিনিয়ে নিজক ক'ব অসমীয়া মুছলিম বুলি আৰু সেই একেই প্ৰকাৰে অসমীয়া ভাষাটোকো ডিমাণ্ড কৰিব আৰু পিছলৈ ক'ব যে আমিহে আচল অসমীয়া গতিকে ডিচিশ্যন আপোনালোকৰ অসমীয়া সত্তা অসমীয়া জাতীয় জীৱনক কেনেকৈ জীয়াই ৰাখে সেয়া আমাৰ নিজৰ হাতত অসমীয়া সত্তাক চেলেঞ্জ কৰা কোনো ধৰণে একচেপ্ট কৰা নহ'ব প্ৰশাসনে এই নিৰ্দিষ্ট লোকসকলৰ ওপৰত অতি সোনকালে বিহিত ব্যৱস্থা লোৱা দৰকাৰ ধন্যবাদ